So hello guys, good morning. Welcome back to my YouTube channel Awesome Wangru. তো আজি ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো ভিডিওটো আজি মটৰ ব্লগত নহয়, মটৰ ব্লগ নকৰোঁ আজি হ'ব কাৰ ব্লগ মানে গাড়ীত যাম আজি। তো গাড়ীত যাম মই নাপাৰাচৰ ফালে গৈ আছোঁ। তো ক'ত যাওঁ কৈ দিওঁ বাৰু, কাজিৰঙা গৈ আছোঁ আমি। তো এনে ফুৰিবলৈ যাওঁ কাজিৰঙা। বেছি আমি 6জনমান হ'ম চাগে, 6জন বা 7জনমান হ'ম চাগে। তো যাতে যাওঁ ফুৰি আহোঁগৈ এনে। আজি ছানডে, কোন যাওঁ তাতে লগ পাম গৈ পেলাই। চাই লওক ভিডিঅ'টো, আৰু যিসকলে নতুনকৈ আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি যাব। 1K হ'ব আৰু বেছি নালাগে। যেতিয়া আহি পালোঁ সোণাপুৰ, আমাৰ ঘৰত আছে জিমুৰা আদি নিপুৰা কইনাটো জানি আহোঁতে এখন লৈ আহিছে কইনা। আছে আগত মৃত্যু বাবা ড্ৰাইভাৰ কথা দিয়ে এবাৰ আমাৰ ড্ৰাইভাৰ আৰু এজন আহি আছে দিব ল'ৰা এজন নিতিশ पंजाब लगती लाहौर सब कुछ कह गया कुछ कह गया अखियां ना गोली मार अंदरों प्यार भी कर दिया अखियां ना गोली मार दिया अंदरों प्यार भी कर दिया कुड़ी दा पता करो तेरे पिंड दिया तेरे शहर दिया वो लगती पंजाब दिया वो लगती लाहौर दिया কাজিৰঙাত আহি পালোঁ আৰু এতিয়া পাছ কাটিলোঁ। পাছৰ কাৰণে লাগে 1600 টকা। আমি 7জন আহিছোঁ, এখন গাড়ী নিয়ে 6জনকৈ। তো এখন গাড়ীত 6জনকৈ নিয়ে, 7জন যাব নিদিয়ে। তো আমি দুখন গাড়ী ল'বলগীয়া হ'ল। তো দুখন গাড়ী আমাৰ পৰিলে 4,000 টকা টোটেল, আৰু 5খনৰ কাৰণে এক্সট্ৰা 5খন 1600 টকা। তাৰোপৰি আমি এতিয়া 4জন 3জনকৈ যাম আৰু। তো জীপখন আহিব এতিয়া, 5খন ল'ব গৈ আছোঁ। 5খন লৈ আমি গাড়ীত উঠি যাম। তো আপোনালোকে চাই লওক ভিডিঅ'টো। কি কৈছিলোঁ জুমুদা? কি কৈছিলি না কি কৈছিলি তই? কিয় কৈছিলি তই? আমাৰ ছাৰে কৈ ছাৰ চাওঁ মুখখন চাই দেখা দিয়ে এবাৰ। অঁ দীঘল বা ভাল বহুত ভাল ভাল আলু আলু এই আলু 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 কি এনেকৈ দেখাছ? কি দেখাছ এনেকৈ গাড়ীখনত না? লাঙে বাবা
ফেচিলিটি নাই নেকি সেইটো ফেচিলিটি আছে নে সুধিবি নেকি আছে বোলে ক'বা তাই কি আৰু 200 টকা ল'লে ল'ব বেছি নাই তো গাড়ী ইয়াতে আহিব গাড়ী ইয়াতে যাম ইয়াতে গৈ ইফালে আমি যাম ইফালে গৈ জীপ চাফাৰী কৰিম এতিয়া জংঘলৰ মাজত জংঘল মে মংগল কৰেংগে हम लेकिन लड़की नहीं है हमारे पास গাইজ জীপ চাফাৰী কৰিব ওলালোঁ জীপত উঠিলোঁ পিছত আমাৰ এইখন গাড়ীৰ পিছত নেক্সটখন আহি আছে তো আমি তিনিজন আছোঁ তাৰপিছত মই আৰু জুমুদা আমাৰ ইয়াৰ পিছৰখন তাৰ নেক্সটখন হ'ল মিতুহঁতৰ আহি আছে তো ফ্ৰণ্টৰ ভিডিঅ' চাওক এতিয়া সোমাই গ'লোঁ ভিতৰত এতিয়া আৰু নপৰে ৰ আয়া নকবি এনেকৈ সোমাই কি হাতী গোন্ধ বে এটা হাতী যদি পাত বান্ধে নেকি তাৰ প্ৰথম সোমাই গড় দেখা পালোঁ পিছৰখন আহি আছে এইখন এইকেইটা হৰিণ চ' গাইছ একদম ওচৰৰ পৰা এটা বস্তু দেখাই আছোঁ হাতী দেখাই আছোঁ গড়কেইটা বাৰু দেখিলে গড়কেইটা বহুত দূৰত দূৰত থাকে ওচৰত অহা নাই হাতী দেখাই আছোঁ আপোনালোকক এইকেইটা এইকেইটা দেখা পাইছে না হাতী এইকেইটা হাতী জগিছিলাহে হ'বলাই কেইদিনমান আগত নাই এটা আছে এইখিনিতে এটা ৰখি আছে তো সেইকাৰণে আমি ৰখি থাকিব লগা হৈছে ঘপকৈ খেদি আহিব পাৰে ঠিক নাই সেইকাৰণে এইখিনিতে আছে এতিয়া তো গাইছ হাতীটো পাৰ হৈ গ'ল এতিয়া তো আমি লাহেকৈ পাৰ হ'ম এতিয়া আৰু এই হাতীটোৰ কাৰণে আমি ৰখি থাকিব লগা হৈছে হয়তো খেদিও দিব পাৰে ঘপকৈ সেইকাৰণে ইফালে আছে প্লাছ আপোনাৰ ইফালে আছে
এইটো গ'ল সোমাই গ'ল গাইছ আহি পালোঁ এতিয়া ভিউ পইণ্ট কাজিৰঙা ভিউ পইণ্ট তো ইয়াতে লাষ্ট ষ্টপেজ হয় তো ভিউ পইণ্টটো দেখা আছে আপোনালোকক পিছ চাইডে কি হয় তো চাওক ভিউ পইণ্টটো চাওক বেক কেমেৰা কৰি দেখাই আছোঁ চ' গাইছ এইটোৱে হয় ভিউ পইণ্ট ইয়ালৈ আহিব পাৰি এইটো ভিউ পইণ্ট তো ইফালৰ পৰা আহি ইয়াতে ষ্টপেজ কৰে ইয়াতে ষ্টপেজ কৰি সেইফালে যাব নিদিয়ে আৰু সেইফালে আমাৰ টুৰিজৰ কাৰণে নহয় সেইটো তো সেইফালে যিখিনি কাম কৰে আপোনালোকৰ কৰ্মচাৰীখিনি তো সেইসকলৰ কাৰণে হয় তো এইখিনি লাষ্ট আমাৰ এণ্ডিং হয় টুৰিজিমৰ কাৰণে তো ইয়াতে গাড়ী চব পাৰ্কিং কৰি ইয়াতে অকণ ৰখিব দিয়ে ফটো চটো উঠে ভিডিঅ' কোনে যে কৰে তো উঠিব পাৰে ইয়াতে তো এইটো লাষ্ট ভিউ পইণ্ট তো এইফালে দেখিছে এই আগত গড় আছে হয়তো কেমেৰা নেদেখিব পাৰে আপোনালোকে যিমান বাৰু জুম কৰি দেখাই আছোঁ আপোনালোকক এইটো গড় এটা আছে ইয়াতে এইটো এইফালে আগত আৰু আছে গড় মহ এইফালে গোটেই গড় মহ গোটেইখিনি আছে এইখিনিত এটা গড় আছে এইটো গড় এটা চ' এইখিনিয়ে ভিউ পইণ্ট এনেকুৱা আহি পৰে ফটোগ্ৰাফী কৰিছে ফটো ছেশ্যন চলি আছে তো এখেত আমাৰ ফটো পোষ্ট দি আছে চাওক ইয়াত ফটো পোষ্ট দি আছে আমাৰ ফটোগ্ৰাফী এখেত আছিল আমাৰ ভিউ পইণ্ট